নমস্কাৰ বন্ধুসকল, তেন্তে আজি আমি ক্লাছ 10ৰ যি অসমীয়া কিতাপ আছে তাৰে বৰগীত যি কবিতা বা পাঠ আছে তাৰে কুৱেশ্যন এনচাৰসমূহ আজি আমি কৰিব ওলাইছোঁ। তেন্তে ধুনীয়াকৈ আপোনালোক চাই যাওক। যি কিতাপত প্ৰশ্নসমূহ আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহে আজি আমি ডিছকাছ কৰিম। তেন্তে বলক ষ্টাৰ্ট কৰোঁ। তেন্তে প্ৰথম যি প্ৰশ্ন আছে তাত কোৱা হৈছে যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? তেন্তে যদি বৰগীতটি পঢ়িছে তেন্তে অতি সুন্দৰভাৱে তাৰ এনচাৰটো আপোনালোকে গম পাইছেই। এনচাৰত লিখিব লাগিব কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে। হৰি বুলি কওঁতে শ্ৰীকৃষ্ণক বুজোৱা হৈছে। তেন্তে খ নম্বৰ প্ৰশ্নটো চাওঁ বলক। খ নম্বৰ প্ৰশ্নটো আছে সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? তেন্তে এনচাৰত লিখিব সনক সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। অৰ্থাৎ এনে যোগীসকলৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণ আছে। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো পজ কৰি লিখি ল'ব। আৰু গ নম্বৰ প্ৰশ্নটো আমি চাওঁ বলক। গ নম্বৰ প্ৰশ্নটো হ'ব কবি কিহত আঁতুৰ হোৱা বুলি কৈছে? তেন্তে এনচাৰত লিখিব লাগিব কবি সাংসাৰিক দুখত আঁতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নটো হ'ব বৰগীতটি কোনে ৰচনা কৰা? তেন্তে এনচাৰত লিখিব বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। শংকৰদেৱে এই বৰগীতটি ৰচনা নাই কৰা, শ্ৰী শ্ৰী মাধৱদেৱেহে ৰচনা কৰিছে। মাধৱদেৱ শংকৰদেৱৰ শিষ্য হয়, মানে ছাত্ৰ হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ব বৰগীতটি কি ৰাগত বন্ধা আছে? তেন্তে আপোনালোকে এনচাৰত লিখিব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। আচলতে বৰগীত ৰচনা কৰোঁতে কিছুমান ৰাগো থাকে, ৰাগৰো কিছুমান প্ৰকাৰ থাকে। অৱশ্যে মই এইখিনি ভালদৰে নাজানো, কিন্তু আপোনালোকে যি পাঠটো পঢ়িছে তাতে বসন্ত ৰাগত বন্ধা আছে বুলি অৱশেষত দিয়া আছে। যেতিয়া কবি পৰিচয় পঢ়িব তেন্তে তাতে পাব। তেন্তে তাৰ পৰাই এইটো প্ৰশ্নটো কাটিছে। এনচাৰটো আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। 6 নম্বৰ প্ৰশ্নটো হ'ব কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? তেন্তে এনচাৰত হ'ব কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। তেন্তে কবি অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱ আৰু তেওঁৰ বান্ধৱ কোন হ'ব? শ্ৰী শ্ৰী মাধৱদেৱৰ বান্ধৱ হ'ব হৰি অৰ্থাৎ শ্ৰীকৃষ্ণ। তাৰ পিছৰ প্ৰশ্নটো হ'ব মোহ পাশ মানে কি? তেন্তে এনচাৰত লিখিব মোহ পাশ মানে হৈছে মায়াৰ বান্ধোন। আমি জীয়াই থকা এই পৃথিৱীখনো এটা মায়াৰ বান্ধোনে হয়, যাৰ কথা এই বৰগীতটিত কোৱা হৈছে। তেন্তে মোহ পাশ যি শব্দ আছে এইটোৰ আজিৰ আধুনিক যি অৰ্থ হ'ব সেয়া হৈছে মায়াৰ বান্ধোন। তাৰ পিছৰ প্ৰশ্নটো হ'ব বৰগীতৰ মূল ভাৱ লিখা। তেন্তে ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাইছেই বৰগীতৰ মূল ভাৱটো মই অতি সুন্দৰভাৱে দি থৈছোঁ। আপোনালোকে ধুনীয়াকৈ পজ কৰি ভিডিঅ'টো লিখি যাব। মই আৰু বিশেষ কথা নকওঁ, মই সকলোখিনি স্ক্ৰীণত শ্ব' কৰি যাম, আপোনালোকে পজ কৰি পিনি লিখি যাব। এই গোটেইখিনি হৈছে বৰগীতৰ মূল ভাৱ। বৰগীতৰ মূল ভাৱটো অকণমান দীঘল আছে। আপোনালোকৰ প্ৰশ্ন যি আহিব সেয়া যদি এক্সামত আহে তেন্তে 7-8 মাৰ্কৰ প্ৰশ্ন আহিব। এই বৰগীতৰ মূল ভাৱটো যদি লিখিব দিয়ে তেন্তে 8-9 মাৰ্ক তাতে আপোনালোকে পাই যাব। তেন্তে অলপ দীঘলীয়াকৈতো লিখিবই লাগিব। তাৰ পিছৰ প্ৰশ্নটো যদি চাওঁ তেন্তে সেইটো হ'ব বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে কিছু কথা লিখিব দিছে। এয়াও দীঘলীয়া প্ৰশ্ন হয়, তেন্তে তাৰ উত্তৰটো আমি দীঘলীয়াকৈ লিখিব লাগিব। তেন্তে ইয়াতে স্ক্ৰীণত শ্ব' কৰা আছে। এইটো যিটো আছে কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি তলত দিয়া ভাগসমূহত ভগাব পাৰি। তেন্তে তাৰ আগৰখিনিও লিখিব আৰু এইখিনিও লিখিব। অলপ দীঘল আছে প্ৰশ্নবিলাকৰ উত্তৰবিলাক, কিন্তু লিখি দিব যেনেকৈ ইয়াত আছে। এয়াও হৈছে ৰচকৰ কিছু চমু পৰিচয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব ব্যাখ্যা কৰা। তেন্তে ব্যাখ্যাটো আকৌ প্ৰসংগ সংগতি সকলোখিনি লগাই পিনি ব্যাখ্যা কৰিবলগীয়া হয়। তেন্তে স্ক্ৰীণত যেনেকৈ শ্ব' কৰি আছে সেনেকৈ আপোনালোকে পৰীক্ষাটো লিখিব পাৰে। প্ৰথমতে প্ৰসংগ, তাৰপিছত সংগতি দৰ্শাইছে আৰু তাৰ পিছত আকৌ ব্যাখ্যাটো আহিছে। তেন্তে ব্যাখ্যাটো অকণমান দীঘলীয়া হয়। মই অৱশ্যে পঢ়ি যোৱা নাই, আপোনালোকে ধুনীয়াকৈ
নোট কৰি ল'ব আৰু পঢ়িবলৈ অৱশ্যে জানে বুলি মই আশা কৰিছোঁ। তেন্তে ব্যাখ্যাটো হৈছে ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা। এনেদৰে অকণমান ব্যাখ্যা কৰিলেই হৈ গ'ল, কিন্তু তাৰ আগত প্ৰসংগ আৰু সংগতিটো দৰ্শাই দিব। তেন্তে তাৰ পিছৰ প্ৰশ্নটো চাওঁ বলকচোন। তাৰ পিছৰ প্ৰশ্নটো হৈছে আতুৰ ভৈলোহি হৰি বিষয় বিকলে, অৰ্থাৎ কবি যি মোহ পাশ আছে, মায়াৰ বন্ধন আছে, তাত ক'বলৈ গ'লে আতুৰ হৈ গ'ল, তাত সোমাই গ'ল। তাৰপিছত কৰিও উদ্ধাৰ মোক চৰণে কমলে, অৰ্থাৎ হৰিয়ে কবিক কি কৰিব লাগে? উদ্ধাৰ কৰিব লাগে। আৰু চৰণ বুলি কওঁতে ইয়াত ভৰি বুজাইছে, কমল বুলি কওঁতে পদুম ফুলক বুজাইছে। হৰিৰ যি চৰণ আছে সেইটো পদুম ফুলৰ দৰে। তেন্তে আপোনালোকে লিখি ল'ব। প্ৰসংগ সংগতিৰ পিছত ব্যাখ্যাও দিয়া আছে। কবিৰ মতে এই সংসাৰখন মায়াজালেৰে ভৰা, আৰু তাত কবি ক'বলৈ গ'লে সোমাই পৰিছে, আৰু তাৰ পৰা উদ্ধাৰ কোনে কৰিব? হৰিয়ে কৰিব। কাক কৰিব? কবি অৰ্থাৎ শ্ৰী মাধৱদেৱক কৰিব। তেন্তে এনেদৰে আপোনালোকে ব্যাখ্যাসমূহো লিখি ল'ব। অকণমান কম বেছি হ'ব পাৰে লিখোঁতে, তাত বিশেষ কোনো কথা নাই। মূল ভাৱটো আপোনালোকে লিখিব পাৰিলেই হৈ গ'ল। ইয়াৰ পিছত আৰু মই বিশেষ কৈ নাযাওঁ, ধুনীয়াকৈ স্ক্ৰীণত আহিব, আপোনালোকে লিখি ল'ব। বাকী ভিডিঅ'টো দেখাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। যদি পাৰে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। নতুন চেনেল, তেন্তে আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।